গাড়ীখন যিহেতু কৈছিলোঁ যোৱাকালি আপোনালোকক যে বুকিং হৈ গ'ল আৰু এতিয়া গোলাঘাটৰ পৰা আহি পালেহি এইফালে এজনে ল'ব। গাড়ীখন কেনেকুৱা পালা অলপ কৈ দিয়াচোন। চলাই মেলি তুমি চালা নহয়, কেনেকুৱা পালা? তো এইখেতে ভাল পালে চলাই মেলি আৰু এতিয়া ফাইনেলি ডেলিভাৰীটো দি দিম। বাকী হৈ গ'ল, এইফালে নাম্বাৰ দেখুৱাই দিছোঁ। এই আপোনাৰ লখিমপুৰ নাম্বাৰ হয়। ভাল হৈ আছে গাড়ীখন, বিশেষ কাম নাই তেনেকৈ চলিছোঁ। ইঞ্জিন ভাল হৈ আছে, ইঞ্জিন একো কাম কৰিব নালাগে, খুব মজা হৈ আছে। ইণ্টাৰিয়ৰ চিণ্টাৰিয়ৰবোৰ দেখিছে নহয়, কালি দেখুৱাইছিলোঁ ভিডিঅ'টোত, মজা হৈ আছে। তো ভালকৈ চলাবা, আজিৰ পৰা আৰু চব তোমাৰ ৰিক্স আৰু দেই। ট্ৰেন্সফাৰটো নোহোৱালৈকে মানে এইকেইদিন অকণমান বেলেগক এৰি মেলি তেনেকৈ নিদিবা, ভালকৈ চলাবা। মানে যিহেতু অনাজনৰ নামত আছে, মোক বিশ্বাসত গাড়ীখন এনেকৈ দি দিছে। মই মানে তেনেকৈ গাড়ী দিলে মানে সেই কথাকেইটা কৈ দিওঁ আৰু গতিকে পিছত তুমি আৰামত চলাই থাকিব পাৰিবা, একো প্ৰব্লেম নাই। তো ফাইনেলি দিয়া হৈ গ'ল। তো ইমানেই আছিল ভিডিঅ'টো, আজিলৈ বাই বাই।